हेलो नमस्कार गुड मर्निंग एंड सुप्रभात। तो आज बहुत दिन मूर्त मोर बैकग्राउंड तो गम पाए और सदा एक नेचारेल भिडिओ है मोर कारण। तो मैं नेचारेल जगह पर भिडिओ स्टार्टिंग करूँ। तो आज आम गाँव गड़ियामरी अधिवेशन चलि आछे 28, 29। तो आज 29 तारिख है। जो भिडिओ मैं शुट कर पा नासिलो। तो ताके इतना देखा भितर गई आसो। तो सम्पूर्ण भिडिओ चाई দিব। যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শহীদ প্ৰণামো তোমাৰ। दिस इज स्टार्टिंग पॉइंट गाइस। चाई लब एकदम पूरा सेल्फी लै आछे। केनेकुवा बंधु? बढ़िया ना? ফুল আনন্দ। তোমাৰ ঘৰ? ঘৰটো ইয়াতে। তো গড়িয়ামৰীয়া যিহেতু এইটো হেৰি চলি আছে, কি চলি আছে আৰু কেনেকুৱা লাগি আছে? এটা পুৰা ফূৰ্তি লাগিছে, আনন্দ আছে। ইমান ধুনীয়া সংস্থাপন এটা যদি আমাৰ সভা এটা মুকলি সভা এটা পাতিছে, ভাল লাগিছে আৰু নিশ্চয় ভাল লাগি আছে ন? এতিয়া মানে শুভযাত্ৰা নে কি? শুভযাত্ৰা আছে। শুভযাত্ৰা ন? তাত যাবা? তুমিও যাবা? তাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। খন্তেক সময়ৰ পিছতে আমি আমাৰ আজি শোভাযাত্ৰা আৰম্ভ কৰিম আৰু আমাৰ শোভাযাত্ৰাৰ উদ্বোধনী ভাষণ ৰাখিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা গায়িকা তেহসিনা আক্তাৰ দেৱে। তেখেত খন্তেক সময়ৰ পিছতে আমাৰ মাজত উপস্থিত হ'ব আৰু তেখেতৰ উদ্বোধনী ভাষণৰ পিছতে আমি আমাৰ আজিৰ শোভাযাত্ৰা আৰম্ভ কৰিম। ধন্যবাদ। তো বহুত গৰম লাগিছে। যিমানখিনি বাৰু ভিডিঅ' শ্বুট লৈ ল'লোঁ। তো বেকগ্ৰাউণ্ডত চব মানে গম পাইছোঁ চব লেডিজ। আমি দুটা অকলে জেণ্টছ আছোঁ। এনেকুৱা একো নাই। তথাপিও ভিডিঅ'হে বনাইছোঁ, একো নাই। তো যিয়ে নহওক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু আগলৈ দেখাম। সন্ধিয়ালৈকে দেখাম, ঠিক আছে? কি আমাৰ সেই ছিংগাৰ কোন আহিব বোলে? ৰাজীৱ কটীয়া। ৰাজীৱ কটীয়া ককাই আহিব। তেখেতৰ গীত শুনাম, দেখাম। তেখেতক ষ্টেজত সন্মুখত গৈ দেখাম। তো তেহসিনা আক্তাৰ আহি উপস্থিত হৈছেহি। তো কিছু মুহূৰ্তৰ পিছতে মানে তেখেতৰ শ্ব' আৰম্ভ হ'ব। চ' সেইটোও দেখাম। কি ক'ম মামা? তো ভিডিঅ'টো সম্পূৰ্ণ চাই দিব লাগিব। সম্পূৰ্ণ চাই দিব লাগিব, তেতিয়া গম পাব। অলপ সময়ৰ কাৰণে বিৰতিৰ পিছত আকৌ গুড নিউজ এটা আছে। গুড নিউজ মানে এইটো মই বহুত ভাল পাওঁ। মানুহ এজনক লগ পাই গ'লোঁ আহি। আমাৰ গাঁৱত এনেকুৱা মানুহ এজন আহিব বুলি মই ভাবাই নাই। তো আৰু মই বহুত হেপী, বহুত হেপী। এনেকুৱা এটা পৰিৱেশত এনেকুৱা মানুহ এজন লগ পাইছোঁ। মই আপোনালোকক দেখাই দিছোঁ। আৰু বেছিভাগ মানে 185% মানুহে চিনি পায়, 15% মানুহে চিনি নাপাবও পাৰে। অঁ নিজেই চাই লওক মই কি দেখাম আৰু। নমস্কাৰ। কোনে কোনে চিনি পায় কমেণ্ট কৰি জনাব দেই। আমাৰ এখেতৰ দাদা কেনেকুৱা, আমাৰ গাঁৱত কেনেকৈ আছে? ভাল লাগিছে। গড়িয়ামৰীয়া বেছি জাতীয় পৰিষদৰ ই মানে অধিৱেশন মুকলি সভা আৰম্ভ হ'ব। এতিয়া যিটো মানে প্ৰগ্ৰাম লৈছে মানে কি গোটেই জালুকুটি গাঁওখনে বা এপাক ঘূৰাব বুলি ভাল লাগিছে। ভাল লাগিছে ন? হেপী আছে তো? পুৰা হেপী? পুৰা হেপী। আৰু চেনেল কেনেকুৱা চলি আছে? চেনেলটো ভাল চলিছে। চেনেলৰ নামটো কি আছিলে কৈ দিয়ক। AM ডিজিটেল মিডিয়া। তো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ দাদাক মৰম বেছিকৈ দিয়ক। যিখিনি লাগে আৰু ইমানখিনি দি দিয়ক। মানে যিমান দেখাই দিয়ক, মৰম দেখাই দিয়ক, ঠিক আছে?